ৰাজ্যৰ সকলোৱে মানে হেল্ল' ৱেলকাম বেক টু মাই ইউটিউব চেনেল। এতিয়া কোম্পানীৰ ফালে যাই আছোঁ আৰু পানী আপোনালোকক দেখাইছোঁ বোলা বহু পানী বাঢ়িছে। গাৰ্জেনৰ গাত চাচুকা না চাচু কৰি দিব, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব গাইছ। আৰু গাইছ ভিডিঅ' গাইছ আৰম্ভ কৰোঁ, আপোনাৰ চাই থাকক, স্কিপ নকৰিব। পানী এখন আছে আমাৰ হিয়ৰ মঞ্চ, এখন স্কুলখন। আছে মেগাফুট যোৱা ৰাস্তা, এইটো খালা চকৰ পৰা। হাই এম্বুলেন্স দেখুৱে পানী যি হৈছে গাছবাৰী, বহু পানী হৈছে, বহুত পানী। চাওক মানুহৰ ঘৰৰ ভিতৰত থাৰ পুতিছে মাছক। ক'ত যা এটাতো প্ৰত্যেক বছৰে পানী হয়, হাতটো পানী বেছিয়ে হয়। তাৰ চাওক ঘৰ মেগাফুট। এফালে আছে টিহুত যোৱা ৰাস্তা, এইটো এই আছে টিহুত যোৱা ৰাস্তা, এইটো। আৰু মই য'ৰ পৰা আহিছোঁ বৰ্তমান এই মেগাৰ ফালৰ পৰা আহিছোঁ। চাওক কিমান ধাৰ, একদম কিমান ধাৰ বটিছে একদম পানী। যাই লাভ নাই আৰু কাঠে কাঠে পানী ফলত দিছে। আৰু এইফালে এই পষ্টটো, লাইনৰ পষ্টটো ইফালে বাগৰি পৰিছে গোটেই। চাওকচোন, ৰাজ্যৰ সকলোৱে মানে ঢকা দি থৈ দিছে, নহ'লে বা পানী পৰিলে অসুবিধা হ'ব না, অহা যোৱা অসুবিধা হ'ব। সেইকাৰণে এইটো পষ্টটো ঢকা দি দিছে। এটা পাৰ্চেল অৰ্ডাৰ দিছিলোঁ, পাৰ্চেল মানে জুমাবুল টচৰ
মানে জুমিং টৰ্চ আৰু তাতে ফেচিলিটি মানে বহুতটা ফেচিলিটি আছে লগতে ৱাটাৰপ্ৰুফো টৰ্চটো 191 আৰু দাম অলপমান ডিছকাউণ্ট পাইছোঁ ডিছকাউণ্ট মিলি 190 হৈছে এনে দাম আপোনাৰ 250 মান আহে এতিয়া মোক মানে পাৰ্চেল দিব দাদাজন ইয়াত মানে আমাৰ চকৰ ওচৰতে ৰখিছে পানী বস্তু পানী হৈছে ৰাস্তাৰ কাৰণে মানে আহিব পৰা নাই মই অলপমান ৰাস্তা চাইডলৈকে হাইৱে ফালে আগুৱা যাই আছোঁ আৰু আপোনালোকক দেখাই আছোঁ লাইটটোৰ মানে বহুত ফেচিলিটি আছে জুমাবল মানে বহুত দূৰলৈকে টৰ্চটোৰ পহচ যায় এতিয়া ৰখিছে দাদাজন মই সোনকালে যাওঁ আৰু লৈ আপোনালোকক দেখাই আছোঁ টৰ্চটো কেনেকুৱা যদি আপোনালোকে ভাল পায় অৰ্ডাৰ দি দিব পাৰে ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দিছোঁ মই ফ্লিপকাৰ্ট এয়া পাৰ্চেলটো আহি পেলাক এতিয়া খুলিলোঁ এয়া এইটো হৈছে কাভাৰ ইয়াৰ ভিতৰতে আছিল অনলাইন পে' কৰি দিলোঁ ফিচাৰ্ছ ৱাটাৰপ্ৰুফ পাৱাৰ লাইট শ্বক প্ৰুফ এনাৰ্জি ছেভিং 999 টকা হয় 1000 টকাই বাৰু এটকা এটা কম মেইনটো খোলোঁ অ'পেন কৰোঁ এয়া এইফালে বঢ়িয়া হোৱা নাই বাৰু টৰ্চটো ঠিকেই আছে এয়া টৰ্চ এইফালে আছে টৰ্চটো দেখাত চাওক মোৰ হাতৰ আঙুলি একেবাৰে কি অলপমান হয় ইয়াৰ পৰা ইয়ালৈ হয় লোৱাৰ টৰ্চ এইটো ভিডিঅ'টো আছে কেনে প্লাছ কমেণ্টত জনাই দিব যদি টৰ্চটো ভাল লাগিছে অৰ্ডাৰ দি দিব আৰু এতিয়া ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ বাই বাই